নমস্কাৰ সতীৰ্থসকল, আজি মোৰ ওচৰত মেৰামতিৰ বাবে আহিছে এটা CA18 কিউবিক্স। আহকচোন ইয়াক নিখুঁতভাৱে অতি কম সময়ৰ ভিতৰতে ইয়াক কেনেকৈ মেৰামতি কৰিব পাৰি তাকে চেষ্টা কৰোঁ। সৰ্বপ্ৰথমে পাৱাৰ ছাপ্লাই এপ্লাই কৰিম চিৰিজ, এয়া এই চিৰিজত। এতিয়া পাৱাৰ পুছ অন কৰিম, দেখা যায় বাল্বটো জ্বলি গৈছে। 100 ৱাটৰ বাল্ব হয়, বাল্বটো জ্বলি গৈছে, অৰ্থাৎ পাৱাৰ নলয়। ইয়াত যদি আমি ডাইৰেক্টকৈ চিৰিজ নিদি ডাইৰেক্ট যদি দিম তেন্তে বহুত কিবা কিবি ক্ষতি হ'ব পাৰে। সেয়ে কম্পালচৰি চিৰিজহে ব্যৱহাৰ কৰিব লাগে। খুলিছোঁ, ইয়াত দেখা গৈছে NTC ফাটি গৈছে। NTC ফাটি যোৱা মানে বুজিব লাগিব ক'ৰবাত শ্বৰ্ট আছে, কিন্তু NTCটো ফাটিছে যদিও সি একেবাৰে নষ্ট হৈ যোৱা নাই। এতিয়া পৰীক্ষা কৰিম কোনটো চেনেলৰ পৰা কমপ্লেইনটো হৈ আছে, নে ৰেক্টিফায়াৰ, নে কেপাচিটৰ, নে কোনোবা ট্ৰেনজিষ্টাৰ মছফেট। ইয়াক পৰীক্ষা কৰাৰ সঠিক নিয়ম প্ৰয়োগ কৰিব পাৰিলে অতি কম সময়ৰ ভিতৰত ৰিজাল্ট উলিয়াব পাৰি। সিও গোটেইখিনি ফিটিং থকা অৱস্থাতে এটা এটা খুলি খুলি চেক কৰি থকাৰ প্ৰয়োজন নপৰে। সময় বহুত গুচি যায় আৰু PCBখন ঘাইল হৈ যায়। এতিয়া প্ৰথমে ৰাইট ছাইডটো চেক কৰি লওঁ। প্ৰথমে ৰাইট ছাইডটো চেক কৰি আছোঁ। ৰাইট ছাইডত কমপ্লেইন বুলি এতিয়ালৈকে তেনেকুৱা ধৰা পৰা নাই বাৰু। লেফ্ট ছাইডত চাওঁ, ট্ৰেনজিষ্টাৰ ঠিকে আছে। এই প্ৰকাৰে চাই গম পালোঁ যে ৰেক্টিফায়াৰলৈকে পাৱাৰ ছাপ্লাই কেপাচিটৰ অ'কে আছে। কনফাৰ্ম এটা হ'লোঁ। এতিয়া মছফেট বেয়া আছে, মছফেট বেয়া আছে, আৰু লগতে তাৰ লগতে থাকে ডায়োডো বেয়া ওলাব, ডায়োডো শ্বৰ্ট ওলাব। এই দুইটা মছফেট বেয়া আছে, আৰু লগতে ডায়োডটো বেয়া আছে, এই বাৰ্ণ হৈ গৈছে। এইটো ভালেই আছে, তাৰমানে এটা ডায়োড আৰু এটা মছফেট বেয়া। আৰু তেন্তে সিটো পাৰ্টত চেক কৰিবৰ কাৰণে ফিটিং অৱস্থাতে আমি আৰামত পাৰোঁ। আমি তাত যাওঁ, তলৰ ছাইডটো বেয়া বুলি দেখুওৱা নাই। ওপৰ ছাইডটো এই ডায়োডটো আৰু মছফেট দুইটা চেঞ্জ কৰি দিলে হৈ যাব লাগে। এনেকৈ ভাঙি উলিয়াব লাগে, নহ'লে কাটি দিব লাগে।
তাৰপিছতহে আইৰণ লগাব লাগে, নহ'লে টানি আজুৰি থাকোঁতে PCBখন নষ্ট হৈ যায় প্ৰায়। কম্পনেণ্ট ভাল কোৱালিটি লগাব লাগে। ভাল পাৰ্টছৰ অভাৱত কেতিয়াবা কিছুমান কাম নকৰাকৈ এৰি দিওঁ, কিয়নো মন কৰিবলগীয়া কথাটো এই যে ইয়াত যিবিলাক আউটপুট ট্ৰেঞ্জিষ্টাৰ আছে সাধাৰণতে খুব বেছি 1 পিচ যায়, আৰু সিপিনেও 1 পিচ যায়, তলৰ আৰু ওপৰৰ 1 পিচ যায়। এই 1 পিচ শ্বৰ্ট হৈ পেলাই কি হয়, গোটেই ছেটটো ডেড কৰে। আৰু তাক যদি ভালমতে তাক যদি আইডেণ্টিফাই কৰিব পৰা যায়, তেন্তে সেই 1 পিচ মাত্ৰ সিমান চেঞ্জ কৰি দিলে হৈ যায়গৈ। তাকে নকৰি গোটেইখিনি ট্ৰেঞ্জিষ্টাৰ এটা এটা খুলি চেক যদি কৰি থকা যায়, তেন্তে গোটেই PCBখন ঘাইল হৈ যায়। ভাল মাল্টিমিটাৰ লৈ ইয়াক ফিটিং অৱস্থাতে গোটেইখিনি চেক কৰিব পাৰি। 1 পিচ যদি বেয়া থাকে, তেন্তে গোটেই ট্ৰেঞ্জিষ্টাৰখিনি যিহেতু পেৰেলেল কানেকশ্যন কৰা থাকে, তেন্তে গোটেইখিনি বেয়া দেখুৱাব। তাৰ মাজতো এটা ডায়েগন'চিছ কৰাৰ উপায় কিছুমান থাকে। তেনে শুদ্ধ উপায়বোৰ যদি ইয়াক অৱলম্বন কৰা যায়, তেন্তে কি হয়, গোটেইখিনি ফিটিং হৈ থকাৰ মাজতো তাৰে যি 1 পিচ বেয়া আছে, সেই 1 পিচটো বাহিৰ কৰি ল'ব পাৰি। আনখিনি খুলি চেক কৰি থকাৰ প্ৰয়োজন নপৰে। ফলত 10-15 মিনিটৰ ভিতৰতে তাৰ সঠিক ৰিজাল্টটো ওলাই যায়, আৰু অতি কম সময়ৰ ভিতৰতে কামটো হৈ যায়, আৰু লগতে মানে কোনো প্ৰকাৰৰ যাতে অন্য ক্ষতি যাতে নহয়, তেনেকৈ মানে বনি যায়গৈ। ভাল ট্ৰেঞ্জিষ্টাৰ যদি মোৰ হাতত 20টামান থাকে, তেন্তে মই বহুত দিনলৈকে মোৰ চলি যায়, কিয়নো ইমান বস্তু নাযায়। আৰু যাবলৈ হ'লে তেন্তে ইয়াৰ মানে কিবা এটা ভুল অপাৰেশ্যন হ'ব লাগিব। যেনে ধৰি লওক, এবাৰ যদি পাৱাৰ অফ হৈ গ'ল, মেচিনটোৰ কিবা যদি কমপ্লেইন হৈছে, তেন্তে তাক একেবাৰে অফ কৰি ৰাখিব লাগে। দুনাই বাৰে তাৰমানে তাক কাৰেণ্টটো দি কিনো হৈছে বুলি পেলাই চেক কৰি থাকিব নালাগে। যিমান বাৰ পাৱাৰ অন কৰিব, সিমান নষ্ট হ'ব। এতিয়া কম্পনেণ্টবোৰ লগোৱা হৈ গ'ল। এতিয়া মই পাৱাৰ অন কৰিম। প্ৰথমে চিৰিজতে চেক কৰিম। এই চিৰিজত মই ইনচাৰ্ট কৰিলোঁ। এতিয়া পাৱাৰ অন কৰিম। এয়া চাওক, বনি গ'ল। অৰ্থাৎ বাল্বটো ড্ৰিম হৈ আহি আছে। তাৰমানে বুজি পোৱা গ'ল যে ই পাৱাৰ ছাপ্লাই বনি গ'ল। ইয়াৰ যিখিনি সমস্যা আছিল হৈ গ'ল।